Hello students, আজি আমি অনুশীলনী 6.2 question number 5 টো কৰিম। Question number 5 ত কৈছে চিত্ৰ 6.28 ত যদি AB সমান্তৰাল CD মানে এই যিডাল AB ৰেখা আছে এই AB ৰেখাডাল CD ৰেখাৰ সৈতে সমান্তৰাল বুলি কৈছে। আৰু ইয়াত এংগেল APQ 50 ডিগ্ৰী বুলি কৈছে। APQ এই কোণটো 50 ডিগ্ৰী বুলি কৈছে। আৰু এংগেল PRD 127 ডিগ্ৰী। PRD মানে এই কোণটো 127 ডিগ্ৰী বুলি কৈছে। তো ইয়াৰ সহায়ত আমি x আৰু y মান উলিয়াব লাগে। তো প্ৰথম আমি দিয়া থকা কথাখিনি লিখি লম। দিয়া আছে AB সমান্তৰাল CD এংগেল APQ দিয়া আছে 50 ডিগ্ৰী আৰু PRD দিয়া আছে 127 ডিগ্ৰী। PRD 127 ডিগ্ৰী দিয়া আছে। এতিয়া ইয়াৰ সহায়ত আমি x আৰু y মান উলিয়াব লাগে। এতিয়া চিত্ৰত যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে আমি গম পাম যে কি AB আৰু CD ৰেখা আমাক সমান্তৰাল দিয়া আছে আৰু ইয়াক PQ যিডাল তিৰ্যক আছে PQ তিৰ্যকে কটাকটি কৰিছে। তাৰ ফলত যি উৎপন্ন হোৱা একান্তৰ অন্তঃকোণ x আৰু 50 ডিগ্ৰী আছে এইটো সমান হ'ব। তো আমি চিত্ৰৰ সহায়ত ক'ব পাৰিম কি চিত্ৰৰ পৰা এংগেল x সমান 50 ডিগ্ৰী হ'ব। কাৰণ কিয় একান্তৰ অন্তঃকোণ। এতিয়া চাবা এতিয়া এই 50 ডিগ্ৰী আৰু y লগ লাগি যিটো কোণ বনাইছে এই কোণখিনি কাৰ সমান হৈ আছে এংগেল PRD সমান হৈ আছে। তো ইয়াৰ সহায়ত আমি কি কাম কৰিম y মানটো উলিয়াব পাৰিম। আকৌ আমি লিখিব পাৰিম 50 ডিগ্ৰী প্লাছ y সমান এংগেল PRD কাৰণ একেটা একান্তৰ অন্তঃকোণ। তো ইয়াৰ সহায়ত আমি কি পাম 50 ডিগ্ৰী প্লাছ y সমান এংগেল PRD মান আমি পাইছিলোঁ কিমান 127 ডিগ্ৰী। তো ইয়াৰ পৰা এংগেল y মান আমি কি পাম এংগেল y সমান হ'ব 127 ডিগ্ৰী বিয়োগ 50 ডিগ্ৰী। এতিয়া এইখিনি আমি সৰল কৰিলে পাম 7ৰ পৰা 0 গ'লে 7 হ'ব, 12ৰ পৰা 5 গ'লে হ'ব 8। তো ইয়াৰ পৰা আমি y মান পালোঁ 77। এতেকে এংগেল x সমান পালোঁ আমি কিমান এংগেল x সমান পালোঁ 50 ডিগ্ৰী আৰু এংগেল y মান পালোঁ আমি 77 ডিগ্ৰী। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 6 টো কৰিম। কুৱেশ্যন নাম্বাৰ 6 টো কৰাৰ আগত আমি পোহৰ প্ৰতিফলনৰ এটা ধৰ্ম জানিব লাগিব। ধৰা হ'ল এইখন এখন দাপন, এইখন AB দাপন, AB নাম দিলোঁ মই দাপনখনৰ। এই দাপনখনত এই এডাল ৰশ্মি যিটো ৰশ্মি দাপনখনত আপতিত হৈছে, আপতিত হোৱাৰ পিছত সেই ৰশ্মিডাল প্ৰতিফলিত হৈ ওলাই গৈছে। তো ইয়াত মই এডাল লম্ব অংকন কৰিছোঁ। তো এই আপতিত যিডাল ৰশ্মি আছিল সেই ৰশ্মিডালে দাপনখনৰ লগত আইকন কৰিছে আৰু প্ৰতিফলিত যিডাল ৰশ্মি আছিল সেই ৰশ্মিডালে দাপনখনৰ লগত আৰ্কন কৰিছে। এতিয়া চাবা যে ধৰ্মটোৱে কয় যে কি যেতিয়া পোহৰ ৰশ্মি এডালে দাপন এখনত আপতিত হৈ যেতিয়া প্ৰতিফলিত হৈ ওলাই যায় তেতিয়া আপতন কোণ আৰু আপতিত কোণ আৰু প্ৰতিফলিত কোণ কি হয় সমান হয়। অৰ্থাৎ এংগেল I সমান কি হ'ব এংগেল R হ'ব। তো এইটো হ'ল পোহৰ প্ৰতিফলনৰ ধৰ্ম আৰু এই ধৰ্মটো আমি মানি চলি আমি কি কৰিব লাগিব কুৱেশ্যন নাম্বাৰ 6 টো কৰিব লাগিব। তো এতিয়া আমি কুৱেশ্যন নাম্বাৰ 6 টো কৰিম। তো ইয়াতে কৈছে যে কি চিত্ৰ 6.29ত PQ আৰু RS দাপন দুখনক পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে। ইয়াত দুখন দাপনৰ কথা কৈছে, এখন হ'ল PQ, এখন হ'ল RS। দুখন দাপনকে এখন আনখনৰ সমান্তৰালকৈ ৰখা হৈছে। তাৰপিছত কৈছে AB আপতিত ৰশ্মি PQ দাপনৰ B বিন্দুত পৰিছে। যিডাল AB ৰশ্মি আছে এই AB ৰশ্মিডাল PQ দাপনৰ ওপৰত আপতিত হৈছে। আপতিত কোনটো বিন্দুত হৈছে B বিন্দুত হৈছে। আৰু কৈছে যে প্ৰতিফলিত হৈ BC পথৰে গৈ RS দাপনৰ C বিন্দুত পৰিছে। এতিয়া এই বিন্দুৰ পৰা এই যিডাল
আপতিত ৰশ্মি আছিল। আপতিত ৰশ্মিটো দাপনখনৰ পৰা প্ৰতিফলিত হৈ বিচি পথেৰে গৈ RS দাপনত C বিন্দুত পৰিছে। এতিয়া এই ৰশ্মি আকৌ C দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে। তো ইয়াৰ সহায়ত আমি প্ৰমাণ কৰিব লাগে যে কি যে AB সমান্তৰাল CD বুলি প্ৰমাণ কৰিব লাগে। তো প্ৰথম আমি দিয়া থকা কথাখিনি লিখি ল'ম যে দিয়া আছে আমাৰ দাপন দুখন কি হয়, দাপনখন আমাৰ সমান্তৰাল হয়, অৰ্থাৎ দাপন দুখন কি আছিল PQ আৰু RS, তাৰ মানে PQ সমান্তৰাল RS, এইটো কথা আমাক দিয়া আছে। এতিয়া প্ৰমাণ কৰিব লাগে যে যে AB যিডাল ৰেখাখণ্ড আছে এইডাল CD ৰেখাখণ্ডৰ লগত সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। AB সমান্তৰাল CD। তো প্ৰমাণটো কৰাৰ আগত আমি অংকন এটা কৰি ল'ব লাগিব। তো আমি অংকনটো লিখি ল'ম। অংকনটো আমি কৰি ল'ম। অংকনটো কি হ'ব যে আমি PQ দাপনৰ ওপৰত B বিন্দুৰ পৰা BE এডাল আমি লম্ব অংকন কৰিম, আৰু একেদৰে RS দাপনৰ ওপৰত C বিন্দুৰ পৰা CF এডাল আমি লম্ব অংকন কৰিম। হ'ল। এতিয়া এই যিটো কোণ হ'ব, এই কোণটো কি হ'ব? এই কোণটো হ'ব আপতিত কোণ, যাক I1 বুলি ক'লোঁ। এইটো হ'ব কি প্ৰতিফলিত কোণ, যিটো আপতিত হোৱাৰ পিছত ৰশ্মিডাল যিহেতু ওলাই আহিছে, গতিকে এইটো কি হ'ব প্ৰতিফলিত কোণ, ইয়াক R1 বুলি ক'লোঁ। একেদৰে এই ৰশ্মিডাল প্ৰতিফলিত হৈ RS দাপনত পৰিছে, গতিকে RS দাপনত কি কোণ কৰিছে, আপতন কোণ হ'ব, এইটো I2 বুলি ক'ম মই, I2। আৰু যিটো প্ৰতিফলিত হৈ ওলাই গৈছে সেই কোণটোক মই ক'ম R2 বুলি ক'ম। হ'ল। এটা অংকনত আমি লিখিম, ইয়াক আমি নামটো দিয়া হোৱা নাই, ইয়াক ক'লোঁ আমি BE, ইয়াক ক'লোঁ CF। আমি অংকনত লিখিম যে BE লম্ব PQ আৰু CF লম্ব RS অংকন কৰা হ'ল। সেইখিনি আমি অংকন কৰিছোঁ। এতিয়া আমি প্ৰমাণটো কৰিম। প্ৰমাণত চাবা যে আমি পাইছিলোঁ যে কি আপতন কোণ প্ৰতিফলন কোণৰ সমান হয়, অৰ্থাৎ ইয়াতে I1 সমান কি হ'ব, R1 হ'ব। একেদৰে I2 সমান কি হ'ব, R2 হ'ব। কাৰণ কিয় আপতন কোণ প্ৰতিফলন কোণৰ সমান। এই সমীকৰণটোক মই 1 বুলি ক'লোঁ, ইয়াক মই 2 বুলি ক'লোঁ। আৰু ব্ৰেকেটত মই কাৰণটো উল্লেখ কৰিম যে আপতন কোণ সমান প্ৰতিফলিত কোণ। আপতন কোণ প্ৰতিফলিত কোণৰ সমান হয়। হ'ল। এতিয়া চাবা যে BE আৰু CF আমি কি বুলি কৈছিলোঁ, লম্ব বুলি কৈছিলোঁ। যদি BE আৰু CF লম্ব হয়, তেতিয়াহ'লে এই লম্ব বাহু দুডাল কি হ'ব, এটা আনটোৰ সমান্তৰাল হ'ব। তো আমি লিখিম যিহেতু BE সমান্তৰাল CF হয়, এতেকে আমি কি ক'ব পাৰিম যে R1 কাৰ সমান হ'ব, R1 I2ৰ সমান হ'ব। কাৰণটো হ'ল কি একান্তৰ অন্তঃকোণ। তো এই সমীকৰণটোক মই সমীকৰণ 3 বুলি ক'লোঁ। হ'ল। এতিয়া সমীকৰণ 1, 2 আৰু 3ৰ পৰা আমি চাম। এতিয়া সমীকৰণ 1, 2 আৰু 3ৰ পৰা, তো 1 নম্বৰ সমীকৰণত কৈছে যে কি I1 কাৰ সমান, R1ৰ সমান। আকৌ 3 নম্বৰ সমীকৰণত পাইছোঁ আমি কি R1 কাৰ সমান, I2ৰ সমান। আকৌ 2 নম্বৰ সমীকৰণত আছে যে I2 R2ৰ সমান। তাৰমানে আমি গম পালোঁ যে কি চাৰিওটা কোণেই নিজে নিজৰ মাজতে সমান হয়। এতিয়া চাবা যে আমি যদি AB আৰু CD সমান্তৰাল দেখাব লাগে, তেতিয়াহ'লে এই বাহু দুডালক তিৰ্যকে কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা এই একান্তৰ কোণটো, মানে I1 + R1 আৰু I2 + R2,
এই কোণ দুটা আমি সমান দেখাব লাগিব কাৰণ আমি জানো যে কি দুডাল বাহু সমান্তৰাল হ'ব তেতিয়া যেতিয়া নেকি তাৰ ত্ৰিজ্যই কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা একান্তৰ অন্তকোণ সমান হ'ব এতিয়া ইয়াৰ পৰাটো আমি ক'ব পাৰিম এতেকে আমি ক'ব পাৰিম ইয়াৰ পৰা I1 plus R1 সমান I2 plus R2 তো ইয়াৰ পৰা আমি গম পালোঁ যে কি এই কোণটো এই গোটেই কোণটোৰ সমান হ'ব আমি গম পালোঁ I1 plus R1 I2 plus R2 হ'ল এতিয়া আমি লিখিব পাৰিম যে কি যিহেতু একান্তৰ অন্তকোণ সমান এতেকে এই যি দুডাল বাহু আছিল AB আৰু CD এই দুডাল কি হ'ব সমান্তৰাল হ'ব গতিকে AB সমান্তৰাল CD হ'ব প্ৰমাণিত হ'ল